हेलो फ्रेंड्स, आज आम सेकेंड राइड आरम्भ करिम। आज आम जाम शिलंगर परा डाउकी और डाउकीर परा जुआई हो हेनेके ओलाई जाम। जोवाकाली आमी चेरापुंजी गइसिलो गुवाहाटीर परा, गतिके आमी इते गाड़ी उलाइलो। आज आमार सेकेंड राइड केनेदरे जाई चाइ लওঁ। जोवाकालितो तामाम तितिছো बरषुणते कुवलिते गोटेइखिनि आपनालोके देखाइ पाइसे। और आज आमी इते ओलाइছো, चाও कि হয়। আজি একো বৰষুণ নাপালে ভাল আছিলে, কিন্তু সেইকাৰণে সোনকালে ওলাইছো। 8টা মানতে আমি ওলালো আজি। ওলাই এতিয়া ৰেডি হৈছো। ইতিমধ্যে আমাৰ দুখন গাড়ী ওলাই গ'ল, লাষ্ট থাৰ্ড গাড়ী এখন। আমাৰ তিনিখন গাড়ী আনিছিলো, 4জন মানুহ কালিও কৈছো। এনেকৈ যাই আছো, যাই গোটেই বেয়া লাগে নাই। আজিও আৰম্ভণিতেতো ভালেই লাগে, তাৰে পিছতহে বেয়া লাগে। তথাপিতো যোৱাকালি অলপ জিকিলো আৰু সেইখিনি আৰু একবাৰে আহিছো, যিহেতুকে জিকিছো দিয়ক, ভালো লাগিছে সেইবাবে। আৰু এতিয়া আমি এনেকৈ যাই আছো। আপোনালোকে চাই থাককচোন বাৰু, আৰু কি কি দেখুৱাব পাৰো আজি আপোনালোকক। তেনেহ'লে বলক আমি যাই কিনে চাওঁ কি কি হয়। ঐ দাস, ঐ লাইনতা ইয়াতে এনেই গাড়ী হেৰি দিছে। আমি তেনেকৈ গৈ আছো। যেন আজিও কুঁৱলী পাইছোৱে ৰ'ব। কুঁৱলীতে এতিয়া অভাৰটেক কৰিব ভয় লগা হৈ আছে। ইফালে গৌতমে অভাৰটেক কৰোঁকৈ আছে, তাৰ 4টা ইণ্ডিকেটৰ জ্বলাও লৈছে অভাৰটেক কৰিবৰ কাৰণে। ঐ লাহি যা, বেছি আগত যাব চেষ্টা নকৰিবি, গাড়ী আহি আছে আগৰ পৰা। আৰু ঠিক এনেকৈ পালোৱেই দিয়ক। আৰু কুঁৱলী কি ক'ব, আৰু এতিয়া দিয়া বস্তু এফালে দি থাকে সদায়, আমিনো আৰু হাক দিলে হ'ব না। সেনেকৈ চাওঁ বাৰু, অভাৰটেক কৰিব পাৰোঁ নে নোৱাৰোঁ। অলপ ৰিক্সিও হয়, কাৰণ একো দেখা নাপায়। দেখাই পাইছে আপোনালোকে, তথাপিতো ট্ৰাকখনৰ ছাইড দিছে আৰু তহঁতে যা পাৰে। আৰু এনেকৈয়ে আমি বৰষুণে কুঁৱলীয়ে এৰি থৈ আহিলোঁ বাৰু, অলপ মুকল কৰিছে। আৰু এই চান্সতে আমি অলপমান বেছি জোৰে যাব খুজিছোঁ, আৰু কিন্তু যাব খুজিলেওতো উপায় নাই, এইবাৰ আকৌ ৰাস্তাটো বেয়া। এনেকুৱাকৈ আৰু চলোৱাও বহুত কষ্ট পাইছে অলপ চলপ। তাতে আৰু বৰষুণত জিকি আহিছে, ঠাণ্ডা কপনি উঠি আছে। বাৰু যা নহওক, ভাল লাগিছে। এনেকুৱাকৈ আহি পোৱা নাছিলোঁ। এতিয়া বৰ্তমান আমি এনেকৈ গৈ আছোঁ, আৰু কি পাওঁ বা এইবাৰ। ৰাস্তাটো দেখিছোঁ খুব বেয়াই, খুব ইয়াতে হেৰি সেইভাগে চাবিচোন, সেইভাগে চাওঁ। আৰু এনেকৈ আহি আমি বৰ্তমান পাইছোঁ। আৰু ৰাইজ চাওকচোন, এই পাহাৰখন কাটি কি অৱস্থা কৰিছে। ইয়াৰে মাটিগিলা বা কোষ নিছে, কাৰোবাৰ ঘৰতে দিছে না কাৰোবাৰ ৰাস্তাতে দিছে গম নাপাওঁ, কিন্তু পাহাৰখন কাটিছে বৰ বেয়াকৈ। চাৰো হোৱাই কাটিছে, এক চাইড নহয়। বেয়া লাগে এনেকৈ পাহাৰ চাহাৰ গোটেই ধ্বংস কৰিলে। ৰাস্তা যদি বনে কথা নাই, কিন্তু যদি কাৰোবাৰ ঘৰত বা বিক্ৰীৰ কাৰণে নিছে তেতিয়াহ'লে বেয়া লাগে। আৰু এনেই আমাৰ পাহাৰ চাহাৰ কমি যাব ধৰিছে দিনক দিনে। ৰখচোন ইয়াতে অলপমান, এই চেল্ফি উঠিম ৰখ, এতিয়া ৰখ। আৰু ফ্ৰেণ্ডছ, আহি আমি এতিয়া ডাউকি পামেই। কিন্তু আপোনালোকে চাওকচোন, এই যে হেৰিখিনি দেখা পাইছে, সেইখিনিয়ে হৈছে আমাৰ বোলে বাংলাদেশ। এই বাংলাদেশৰ এইখিনি ইমান ভাইটি হৈছে সেই বাংলাদেশ। ইয়াৰ কথা হৈছে, মই অহা নাছিলোঁ। আৰু এতিয়া আমি এই ডাউকিৰ কিবা এখন ব্ৰিজ আছে, ব্ৰিজখন পাম ৰ'ব, আপোনালোকে চাই থাকক। ব্ৰিজখন কিবা বেছি দিন হেৰি বস্তা কি হৈ থাকে, নিমখৰ বস্তা দিয়ে। আৰু আমি এনেকৈ এইখনে ব্ৰিজ দেখিছেনে, এতিয়া সন্ধিয়াকৈ যাই কিনে আমি বোলে ডাউকি ব্ৰিজ পাম। ডাউকি ব্ৰিজ চাওঁ বাৰু, আপোনালোকেও চাই থাককচোন। ভাই বহিছে দে, ৰাখবাচোন। এই দেখছি না বহিছে, ৰাখচোন। দলংখন চাপ পাব, আমি এনেকৈ আহি যে ডাউকি পাম কিমান ইজি বুলি ভবাই নাছিলোঁ। এতিয়া পালোঁ ডাউকি আধা
চা বাংলাদেশত এইগিলাখান লিগে তোৰ লক্ষণ হা দিবৰা শিক্ষা আছি এ হ'ব দে কিমান তই চেলফি উঠা বাপা ঐ আৰ পাৰ এটা চেলফিৰ মোচান চাচোন চাওঁ জানো মই মামা কোঠাৰ ঘৰ গিয়েছি গোটাই তাৰ হেৰি চাওঁ দা বৈছা এই ৰা ভিতৰৰ পৰা ছাৰ কি খবৰ আমাকো লগত লৈ নাযায় কিয়া দাস এই বাপাও তাৰ বাহাদুৰি আৰু এনেকৈ আহি আমি পালোঁৱে দিয়ক বাংলাদেশ আৰু ভাৰতৰ সীমা এটা ছাগালটো বোলে হেৰি নমস্কাৰ আগবঢ়াওক কৰে আজি দেখোন আমাক কৰা নাই কিবা কি কৰা সেইটো এখন বিহিত লাগছে দেখোন ভাঙা নেকি ভাই কি এইগিলাখান টেঙা বগৰীকেইটাৰ ইমান হেৰি নাই আৰু ইয়াতে আমি অলপ টাইম থাকিলোঁ এইকেইটা হৈছে বাংলাদেশৰ ছিকিউৰিটি আৰু আমাৰ ইণ্ডিয়াৰ কেইটা ইফালে আছে মাজতে এটা নালা আছে এই চিন নেকি বাৰু আৰু সেনেকৈ সেইটো হৈছে আমাৰ ইণ্ডিয়াৰ হেৰি এই কি মাংসা বাপা মজুলিত খাই বুজি যি মাংসা আৰু আমি এতিয়া আছোঁ ডাউকি ভিলেজ বুলি কয় এইটো নদীটো ইয়াত নাওটো উঠিব পাৰি কিন্তু আমাৰ উঠাৰ মন নগ'ল আৰু এনে অলপ পৰিয়াত থিয় দিলোঁ দি অকণমান চেলফি উঠিলোঁ লগতে আপোনালোকক দেখুৱালোঁ এনেকৈ ডাউকি ভিলেজ লিখাই আছে এই দাদাটোৱে আমাক কৈছে এইপিনে এটা ৰাস্তা আছে তোমালোকে এনেকৈ যোৱাই যাব পাৰিবা এইটো নহয় এইটো দি আমি আহিছোঁ আৰু ঘূৰি এই হোটেলখনত সোমাইছিলোঁ জানি না ইয়াত 2 পিচ গাহৰি মাংসত বোলে 80 টকাকৈ কেনে এটা ভিউ বা পাছো এইটো এনেকুৱা ৰাস্তা হ'লে কথা নাই আমি আনতেও গম পোৱা নাছিলোঁ এতিয়াও কিজানি গম নাপাম যাই পাওঁতে ৰাস্তা ভালে হ'ব যাই থাকা আৰু কি সুন্দৰ ইয়াতে দেখোন মাটি চাটি কিনি ল'ব পাৰোঁ যি সুন্দৰ জাগা আমাৰ সেই গুৱাহাটীত থাপা থাপি মৰতকৈ ইয়াতে কিনি লোৱা ভাল আমিবিলাক এবাৰ ভাল হোৱাই নে বৈ ঘৰ ক'ব নোৱাৰোঁ এইটো ভাল ঘৰ এইটোতো পুৰণা আছে কিবা মোৰ মাই কি দেখিলোঁ এইগিলাখান কি ইয়াতে মানুহ কোনো নাই যদি বাই চান্স গাড়ী চাড়ী বেয়া হয় কি কৰিবি ইয়াতে মোৰ মা কেনে এটা লোক যাই থাকা এইগিলা কোনোবাই কঠীয়া পাৰছি বুধ হয় কোনোবাই কঠীয়া পাৰছি বুজিছা না ইয়াতো ধান খেতি কৰিবি নেকি মানুহ দেখাত এটাও নাই ক'ৰবাত 2-এখন গাড়ীহে দেখোঁ নাই আৰু বা কিমান এনেকৈ যাব লাগিব হাতটো উৰবিয়া খুজি আছে কিন্তু বেচেৰা হাতে উৰবিয়া পৰা নাই ৰখি টাইমেই নাই ৰাস্তা পাই গোটাই দাবেছি আৰু অসীমেতো সেই চোচা মাৰি আছে কেনেকৈ উৰবিয়া পাৰে তাতে যে ৰাস্তা বয়া বুলি কৈছিল এখানটিয়ে ভিতৰত অলপমান ভাল ৰাস্তা পালি সেইটো ৰাস্তাৰ কাৰণে আমাৰ এনেকৈ আহি গৈছিল ভাল নাই বাৰু যাব পাৰি বেয়া নাই বাৰু কি ৰাস্তা দেখোন দিনক দিনে বেয়া হৈ আহিব ধৰিছে এই দেখোন এবাৰ পেঞ্চন চাবি দেই গোটেই সেই হৈ যাব পানীও দেখোন
এই লাহে যা বাপাৰে ইয়াতে এটা পৰিব লাগিলে হৈছে আৰু লাহে যা লং পেণ্টগিলা যাব দিয়ে আছে আৰু শেষ লং পেণ্ট আৰু নাই বুজাই যাওক বাতৰি আছে ভাল বাছৰ বাতৰি আছে নহয় চেকখিনি কিবা চেকি আছে লাহে যা ধৰণে ক'তো এখানে পিছে পিছে যায় এই এখন আহি আছে ৰাস্তা ইমান ধুনীয়া ৰাস্তাগিলা পাৰ হৈ আহি আৰু এই পালি এই যাবি চাবি কেই কিলোমিটাৰ বেয়া বুলি কৈছিলে ৰাস্তা নাই এইটো ঘূৰি কৰি নাপলে তই ভিতৰ আকৌ এই সেই দুখন আছে চাইড এনেকুৱা অৰ্থ ইয়াৰ পিছে ইমান কাল ভাজি দি থৈ দিছে গাড়ির অবস্থা নতুন গাড়ি পানি অবস্থা এই দু ভালকে ইয়াত পড়বি নহলি পড়লে কিন্তু তো লাভ নাই সঁচা কথা আরে নিমবা লাগব নেকি এটা চাচোন চাও মই যে নিমো দেই যেতে পাৰা সেনেকে ঘূৰি পাক মই লাগব আৰু এই আগৰ দিনটো ভাল হৈ যায় মাৰ কেঁচাকৰ বহুত গোটা লৈছিলোঁ ৰাস্তা যাব গাড়ীখনে বিৰত কষ্ট বেছি নাই যে গাইছ আমি এতিয়া গদাপাৰীত উঠি কিনে এটা বেলেগ ৰাস্তা দি আমাক আহিব ক'লে মানুহে কাৰণ গুৱাহাটী গ'লে ওচৰ বুলি ক'লে যে তোমালোকে ইপিনে যোৱা ওচৰ হ'ব আৰু সেই কথা শুনি আমি এইটো ৰাস্তাৰে আহি পালোঁ আহি আছোঁ মানে এতিয়া চাওঁ কিমান দূৰ পাব অলপ ভাল লাগিল মনটো কাৰণ অলপমান ডাউট হৈ আছিল বা মানে ফাৰ্ষ্ট টাইম আহিছোঁতো কাৰণ তাতে যোৱাইত ক'লে যে বাইপাছো যাব নালাগে মানে ৰিক্স থাকে কিন্তু ইয়াতে যিটো মেইন পইণ্টত আহিলোঁ তো আহি 35 কিলোমিটাৰ অহাৰ পিছত